মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ গণিতৰ সংখ্যাৰ ধাৰণাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। এইটো চতুৰ্থ খণ্ড। মাঘ বিহুৰ উৰুকা। মাঘৰ বিহুৰ উৰুকাৰ দিনা বকুল গাঁৱৰ ৰাইজে মিলি বিলত মাছ মাৰিলে। সোণবৰ, ধনবৰ, ৰংহান, চন্দ্ৰধৰহঁতে জালেৰে আৰু তৰুলতা, মইনামতী, চম্পাৱতী আৰু ৰহিমলাহঁতে জাকৈৰে মাছ মাৰিছিল। মাছ মৰাৰ পিছত তেওঁলোকে পোৱা মাছবোৰ গণনা কৰি চালে। তেওঁলোকে পোৱা মাছৰ সংখ্যাবোৰ তলৰ তালিকাত দেখুওৱা হ'ল। তাৰে কিছুমান মাছ সোণবৰহঁতে বজাৰত বেচিলে। ভকুৱা আৰু ৰৌ মাছেৰে আটাইয়ে লগ লাগি উৰুকাৰ ৰাতি এসাঁজ খালে। ৰৈ যোৱা মাছবোৰ সকলোৱে ভগাই ল'লে। এতিয়া আমাৰ তালিকাখন দিছে কিমান মাছ পাইছিলে। এইটো মাছৰ নাম আৰু সংখ্যা। শিঙি মাছ 50টা, মাগুৰ মাছ 142টা, ৰৌ মাছ 145টা, ভকুৱা 128টা, মিৰিকা 111টা, পুঠি 125টা আৰু বৰিয়লা 86টা। এই যিখন তালিকা দিছে, এই তালিকাৰ পৰা আমি কি দিছে, তোমালোকৰ পাঠ্যপুথিত কেইটামান অংক কৰিব দিছে। আমি এতিয়া এই অংকবোৰ কৰিম। তোমালোকে চাবা আৰু তাৰপিছত নিজে কৰিব চেষ্টা কৰিবা।
ভিডিঅ'বোৰ ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো হ'ল কমল চন্দ্ৰ দাস ক্লাছ।